দাস অমিতা আহি এটা নতুনত্ব আনিবলৈ বিচাৰিছে ক্ৰেকত ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোক যথেষ্ট বৃদ্ধি দেখা গৈছে ভাল হৈছে ইয়াতকৈ আৰু উন্নত চিন্তা তেওঁ কৰিব বুলি মই আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ দেখি খুব ভাল লাগিছে তেওঁলোকে খুব ধুনীয়াকৈ কামবিলাক কৰিছে আৰু মই ভাবোঁ তেওঁলোকে যথেষ্ট ইয়াৰ পৰা উপকৃত হ'ব আৰু সকলোকে শুভেচ্ছা ৰাখিছোঁ খুব তেওঁলোকে কামবিলাক ভালদৰে কৰিছে আৰু আগবাঢ়ি গৈ থাকে সেইটো মই কামনা কৰিছোঁ বেবী আপুনি এখন কিবা এটা কৈ দিয়ক ধুনীয়াকৈ আমাৰ ছাৰ আপুনি আজি যোনটো পদক্ষেপ লৈছে আৰ্ট এণ্ড ক্ৰাফ্ট এইটো মই আশা কৰিছোঁ আমাৰ সাৰ্বজনীন কলা কেন্দ্ৰৰ কাৰণে ষ্টুডেণ্টখিনি বহুত উপকৃত হ'ব আৰু আমাৰ ল'ৰা ছোৱালী এইটোৰ মাধ্যমে বহুত আগুৱাই যাব সেইটোৱে মই কামনা কৰিছোঁ থেংক ইউ মেম